হাই মই মুনমুন আৰু আজি যে ৰাতিপুৱা কি হ'ল জানেনে ঘৰতে গাখীৰ বহুত আছিল ভাবিলোঁ কিবা কিবি আজি বনাব লাগিব বন্ধবাৰ যিহেতু আৰু তাৰ মাজতে এইখিনি গাখীৰ থৈ আজি ফাইনেলি মই আৰু হাজবেণ্ডে মিলি ঘিউ বনালোঁ যিহেতু ঘৰত বনোৱা ঘিউটো কি যে সোৱাদ হৈছিল মানে ইয়াৰ যে গোন্ধটো যে বহুত কাৰা হয় চাওকচোন এইখিনি পগাই লাষ্টত এইখিনি ঘিউ বনিলেগৈ পিছত অকণমান হয়গৈ আৰু তাৰ পাছতে আকৌ এয়া কি হ'ল মুগা লেটা আমাৰ এনাই ঘৰৰ পৰা দি পঠিয়াইছিল কিন্তু আমি খোৱাহে নাছিলোঁ এয়া চাওকচোন মায়ে ইয়াৰ মাজৰ পৰা কেনেকৈ লেটাবোৰ উলিয়াই আছে মই যে আজিহে প্ৰথমবাৰ এনেকৈ লেটা ওলোৱা দেখিছোঁ আগত কিন্তু এবাৰমান খাই পাইছোঁ মনত আছে কিন্তু মোৰ ভালদৰে খোৱাও ইমান মনত নাই কিন্তু টেষ্টটো অলপ মনত আছে এয়া চাওকচোন এইখিনি হৈছে মুগা লেটা হয় এনেকৈ জিন্দা হৈ আছে এইখিনিক বইল কৰি ভাজি পিনি খায় আপোনালোকৰ কিছুমানে চাগে খাই পাইছে তাৰপাছতে গাখীৰ এখিনি আছিলে তাৰ পৰা মই বনালোঁ পনীৰ আৰু পনীৰখিনি কাটিয়ে দেখুৱাই দিছোঁ তাৰ পাছতে আমাৰ